কাইলৈ মই পুখুৰী পাৰটো আৰু বয়ফ্ৰেণ্ড আছে নে নাই মই কাপোৰ কিনি পেলাই দি আছো Hey guys, welcome to my new vlog. So guys, আজি আপোনালোকে দেখিবলৈ পাইছে ৰিয়ানে চুলি তুলি কাটি আহিছে দেখাই দিয়া ভালকে চুলি ষ্টাইলটো সাইড গিটা দেখাই দিয়া So guys, এয়া দেখাইছে এই চুলি কাটি আহিছে আজি সাইড টাইট কাটি আহিছে এফালে দেখাই দিয়া So guys, আজি বেয়া ষ্টাইলত আহিছে আপোনালোকে দেখিবলৈ পাইছে ই কি কৰিব আজি আপোনালোকক ভিডিওটোত দেখাম So guys, দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আহক তো গাইস আপোনালোকে দেখিবলৈ পাইছে এয়া ৰিয়ান চুলি ষ্টাইলত কাটি বহি আছে আৰু ইফালৰ পৰা ছোৱালী এজনী অহা দেখিছে সো গাইস ই ইয়াৰ চকু হেফলে গৈছে ই কি কৰে আপোনালোকক দেখাই আছো সি দেখিয়ে কি ক'লে আপোনালোকে শুনিলে আৰু উচ্চৰ পালে হি কি কৰে আপোনালোকে চাই যাওক গাইস আপোনালোকে দেখিবলৈ পালে প্ৰথম দিনা তাক চৰ দেখালে নেক্সট দিনা হি কি কৰে চাও মালগান মোৰ ইম্পৰ্টেন্ট কথা কি ককচোন বাৰু বয়ফ্ৰেণ্ড আছে নে বয়ফ্ৰেণ্ড হ'ব কাইলৈ মই পুখুৰী পাৰটোত বহি থাকিম কাইলৈ লগ কৰিম তো গাইস নেক্সট দিনা হি পুখুৰী পাৰত বহিছে লগ কৰিবলৈ মাটি বহি আছে আৰু কৈ আছে আপোনালোকে শুনিবলৈ পাইছে কেতিয়া আহিব তো গাইস তাৰ চিন্তা হৈ আছে কেতিয়া আহে তো দেখিবলৈ পাইছে আপোনালোকে আহিছে লগত এটা লৰা লৈ আহিছে সো গাইস কোন লৰা হেতু গম পাব আপোনালোকে ভিডিওটো চাই থাকক আৰু মাৰ খাব যেন লাগিছে এই দেই এটো কেকা কামটা কাম বন্তি কি কৈছিলা ভাল লাগিছে কাৰণে গান দেখাই গাইছিলা গাইস ভাল লাগিছে বুলি কৈ তাৰ দখাটো কি হয় আপোনালোকে চাই থাকিব কাজিয়া আপোনালোকে দেখিবলৈ পাইছে কি কৰে তোক মই কাপোৰ কিনি পেলাই দি আছো দেখিলে আপোনালোকে আৰু ভিডিওটো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব